বাহতি দিছে এই অনুৰোধ আপুনি ষ্টুডেণ্ট কিবা লেবাৰ ইউনিয়ন ফালৰ পৰা আপোনালোকে কি প্ৰতিক্ৰিয়া দিব বিচাৰে? নাই, মোৰ এটাই ডিমাণ্ড, আমাৰ ইয়াৰ তলুৱা মানুহ কিয় ওলাই দিব লাগে, এইটো মোৰ প্ৰথম কুৱেশ্যন। দ্বিতীয় নম্বৰ কুৱেশ্যন, আমাৰ মানুহ ওলাই দি ইহঁতে বাহিৰগত মানুহ আনি আছে, কিয় আনিব পাৰিছে? কি আমাৰ মানে ইয়াত পিট নহয় নেকি এইটো কাম কৰা মানুহ? আমাৰ অভিজ্ঞ আছে, 20 বছৰ আমাৰ কাম কৰা অভিজ্ঞ মানুহ, আমাক কাম বিচাৰি আহিছোঁ, কাম কৰাটো বাধা নাই। আমি ডেমৰ বিপক্ষে আমি পক্ষৰ মানুহ, আমি ডেম বনোৱা মানুহ। আমাৰ ইয়াত প্ৰপাৰ নিয়াৰেষ্ট পাব্লিকে আমাৰ শ্ৰমিকে কাম কৰিব বিচাৰে, কাম দিয়ক, কাম জাতীয় কিয় অসুবিধা আছে? আমি বিশেষ উত্তৰত গম পাইছোঁ যে তেওঁলোকে ইতিমধ্যে বোলে 800জন মানুহ বাহিৰৰ প্ৰাণীত হৈছে, অলৰেডি কাম কৰি আছে। সেইকাৰণেতো কোনোবাই মই সহ্য নকৰোঁ। আৰু তলুৱা ঠিকাদাৰবিলাকো ওলাই দিছে এইটো আৰু দুখৰ বিষয়। তেওঁলোকে যে আমাৰ যিমান আছামৰ কণ্ট্ৰেক্টৰ আছিলে, ডাইৰেক্ট কণ্ট্ৰেক্টৰ তেওঁলোকক ওলাই দিয়া হৈছে। যিসকলে চাব কণ্ট্ৰেক্টৰ কাৰোবাৰ থ্ৰু দি কৰিছে পেটি কণ্ট্ৰেক্ট, তেওঁলোকক ৰখা হৈছে 2-3জন। বাকী যিমান ডাইৰেক্ট কণ্ট্ৰেক্টৰ দিয়া হৈছিলে কোম্পানী, তেওঁলোকক টোটেল ক্লিন চিট দিয়া হৈছে। সেইকাৰণে এইবিলাক আমি শুনিবলৈ দেখিবলৈ বহুত বেয়া লাগিছে। সেইকাৰণে আজি আমাৰ শ্ৰমিকে জাগিছে আৰু জাগিবই। আমাৰ এটাই ডিমাণ্ড, পুনৰ আমাৰ শ্ৰমিকবিলাকক কাম দিব লাগে, ঘূৰাই আনিব লাগে, আকৌ যেনেকৈ চলাব লাগে। আমাৰ এইটোৱে ক'ব লাগে। অসম চৰকাৰক কি আহ্বান জনায়? আমি গভৰ্ণমেণ্টকতো বাৰে বাৰে আহ্বান জনাই আছোঁ যে আপোনালোকে চাওক, ইমান ধৰণৰ প্ৰজেক্ট, ইয়াত কি 5,000 মানুহ ৰাখিব লাগে? ইয়াতো তেওঁলোকে কৈছে মানুহ বেছি। কিয়ৰ মানুহ বেছি? আমিতো দেখি পোৱা নাই মানুহ বেছি। ইয়াততো বহুত কাম চলি আছে, দিন ৰাত ডে নাইট 24 ঘণ্টা কাম চলি আছে, কিয়ৰ মানুহ বেছি? তেওঁলোকৰ মিছলিড কৰিছে আমাৰ ৰাইজক, আমাৰ গভৰ্ণমেণ্টক। এইটো যাতে কোম্পানী কৰিব নালাগে, বন্ধ কৰক, উকন নীতি।